এই MLA ইলেকশন যেটো আহি আছে 26ত এতিয়ালৈকে আমি 15টা সমষ্টিতে ৰেডি হৈ আছো প্ৰত্যেকটা সমষ্টিত আমাৰ দলীয় কৰ্মীবিলাক কাম কৰি আছে হালেংদুৱাৰ সমষ্টি UPPL ৰ ফালে আহিব টংলা সমষ্টি UPPL ৰ পৰা আহিব এটো চিউৰ হৈছে সমষ্টিত যোৱা 30-31 অধিৱেশন আমাৰ কেন্দ্ৰীয় অধিৱেশন যোৱাৰ পিছত 15টা সমষ্টিত দলীয় কৰ্মীৰ লগত মোৰ ইন্টাৰেকশন প্ৰগ্ৰাম চলি আছে আৰু আজি মই টংলালৈ আহিছো অলপ পিছত মই ভেৰগাঁওলৈ যাম ওহাকালিও আছে মই 15টা সমষ্টিৰ প্ৰত্যেকটা সমষ্টিতে আমাৰ প্ৰাইমাৰী কমিটিলৈকে ব্লক কমিটি প্ৰাইমাৰী কমিটি ডিস্ট্ৰিক্ট কমিটি এটা সমষ্টি যিখিনি নেতৃত্ব আছে আমাৰ মহিলা শাখা যুৱ শাখা সম্পূৰ্ণ সেল তাৰ লগত ইন্টাৰেকশন প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামত মই এটেন্ড কৰিছো আৰু খালেংদুৱাৰ সমষ্টি হিচাপে আমাৰ দলীয় কৰ্মীবিলাকৰ যেটো মনোবল হিটো বহুত মানে ষ্ট্ৰং হৈ আছে আৰু খালেংদুৱাৰ সমষ্টি যোৱা নিৰ্বাচনত আমাৰ কিবা কাৰণত অলপ বেয়া হ'ল কিন্তু ভোট যেটো শেয়াৰিং হিটো বহুত বেছি ডিফাৰেন্স নাই হি কাৰণে এই MLA ইলেকশন যেটো আহি আছে 26ত ইয়াত খালেংদুৱাৰ সমষ্টি UPPL ৰ ফালে আহিব টংলা সমষ্টি UPPL ৰ পৰা আহিব এটো চিউৰ হৈছে 15টা সমষ্টিৰে কেটা সমষ্টিতে প্ৰদান কৰিব এতিয়ালৈকে আমি 15টা সমষ্টিতে ৰেডি হৈ আছো প্ৰত্যেকটা সমষ্টিত আমাৰ দলীয় কৰ্মীবিলাক কাম কৰি আছে এক সপ্তাহ তোৰ কৰাৰ পিছত গম পাই যাম কোনটো সমষ্টি ষ্ট্ৰং কোনটো সমষ্টি উইক আৰু তেতিয়া আমি সিদ্ধান্ত লম এতিয়ালৈকে আমি আমাৰ 15টা সমষ্টিত আমাৰ UPPL হিচাপে আমাৰ প্ৰিপাৰেচন চলি আছে কাৰণ আমাৰ প্ৰত্যেকটা সমষ্টিত প্ৰাইমাৰী বুথ কমিটি সব আছে তো সেই কাৰণে আমাৰ কাৰণে এই ইলেকশনটো বহুত কঠিন নহয় তো সেই ইলেকশনৰ কাৰণে আমি খুব ভালকে প্ৰিপাৰেচন কৰিছো তো এতিয়ালৈকে আমি আমাৰ নিজৰ এটা ডিসিশন লৈ আমি আগবাঢ়ি আছো চাই লম যে তাৰ লগত কি হয় প্ৰাৰ্থীত্বৰ কাৰণে তালিকাটো অলৰেডি আমাৰ ক্যান্ডিডেট প্ৰায় সৰ্ট আউট হৈছে কিন্তু ইমান হাৰিলি নহয় আমি অলপ দেৰিকে ক্যান্ডিডেট বিলাক আমি ডিক্লেয়াৰ কৰিম আৰু নিৰ্বাচন কোড অফ কন্ডাক্ট ঘোষণা যেহেতু টাইম আছে আমি মেল মিটিং বিলাক কৰি আছো পাব্লিকৰ লগত আমাৰ যেটো সম্পৰ্ক হিটো আমি কৰি আছো আগতকে বহুত ভাল পৰিবেশ কাৰণ যোৱা কেমা ধৰি 3-4 মাহত যেটো PPF ৰ শাসনকাল ইয়াত সদায় কিবা নহয় কিবা BTC অঞ্চলত হৈ আছে আৰু এই গোটেই পৰিবেশটো দেখা পাই ফলাই বডলেণ্ড অঞ্চলৰ পাব্লিকে ইতিমধ্যে গম পাইছে যে BPF এ সুস্থ এটা পৰিবেশত শাসন চলাব নোৱাৰে তেখেত সকলৰ লিডাৰ সকলৰ মানুহৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়ন ইয়াৰ লগত কোনো জড়িত নাই তেখেত সকলে সিন্ডিকেট ৰাজ কৰি ভাল পায় তেখেত সকলে এই মদ ভাং জুৱাত ব্যস্ত থাকি ভাল পায় এই কথাবিলাক সবে দেখিবলৈ পাইছে আৰু ইয়াৰ কাৰণে UPPL যেহেতু এটা নীতি লৈ পেলাই ৰাজনীতি কৰিছে UPPL ৰ কথাটোকে সবে এতিয়া আলোচনা কৰি আছে বিৰোধী হেবেৰে বা বহু লোকে এটা কথা অভিযোগ কৰিছে যে কেৱল বহু লোককে প্ৰাৰ্থীত্ব প্ৰস্তাৱ কৰা হয় এইবাৰ কেনেকুৱা ধৰণৰ বিৰোধীয়েতো বহুত 10টা কথা ক'ব পাৰে কিন্তু UPPL এ প্ৰথম দল ভাৰতবৰ্ষতে যোনে বডলেণ্ডত 26টা জনগোষ্ঠীক লৈ পেলাই আমি আমাৰ ভিজন ডকুমেন্ট বনাইছিলো 26টা জনগোষ্ঠীক লৈ একেলগে আমি আগবাঢ়ি গৈছো BPF এ ভুৱা ভাবে কাকবা কিবা দিম কাকবা কিবা নেদিম কৈ পেলাই ৰাজনীতি কৰে কিন্তু UPPL এ 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰীতি নীতি জীয়াই ৰখাৰ কাৰণে কাম কৰিছে এটো কত এক্সাম্পল কোনো দিব নোৱাৰে